Everyone, welcome back to my another video from my YouTube channel. So actually, আজি মই আপোনালোকৰ ওচৰত আহিছো ড্ৰাইভিং স্কিল টেষ্টৰ ওপৰত কথা পাতিবলৈ। যোৱাকালি আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল কমেন্ট সেকশনত জনাব। সবৰে মাৰ্কসটো গম পোৱাৰ পিছত কাট অফ মাৰ্কটো কিমান আহিব পাৰে হেতু গম পোৱা যাব। Actually মোৰ মতে যোৱাবাৰ আহিছিলে 96 OBC কাৰণে। সো এবাৰ OBC 90 পৰা 100 ৰ ভিতৰতে থাকিব লাগে। কমত গলেও 90 লৈকে যাব পাৰে। তাৰ তলতো যোৱাৰ চান্সটো কম আছে কিয়নো কোৱেশ্চন পেপাৰ ইজি আছে বুলি শুনিছো। Actually maths আৰু ৰিজনিং বেলেগ এক্সামৰ তুলনাত ড্ৰাইভাৰ এক্সামত অলপ সহজ কৈ আহে। মই নিজে দি পাইছো আগতে। আৰু কিছুমান জিকেটো ক'বই নালাগে, জিকেটো কৰপৰ দিয়ে কোনেও ক'ব নোৱাৰে। জিকেটো হাৰ্ড বা ইজি এইবিলাক কথা নাই। যোনটো টপিক পঢ়িলে হেতু আহি গলে তাৰ কাৰণে ইজি হৈ যাব আৰু নাহিলে তাৰ কাৰণে টান হৈ যাব। তাৰ পিছত আপোনালোকে ভালকে চাই লব OMR শীটটো দিবই 50 টকা দি কিনে আপোনালোকে OMR শীটটো ডাউনলোড কৰাৰ পিছত এটা নিদিব সাকে 2-3 দিন মান লাগিব। তে এটো লিংক অহাৰ পিছত আপোনালোকে ডাউনলোড কৰি চাই লব। আপোনাৰ মাৰ্ক যদি 100 কৈ ওপৰত আহি আছে ডেফিনেটলি আপোনাৰ স্কিল টেষ্টত নাম আহিবই। মোৰ মনে যিমান বিশ্বাস আছে যে 100 ৰ ওপৰত আপোনালোকৰ মাৰ্ক যদি আহি আছে আপুনি স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিব পাৰে। তো সো প্ৰিপাৰেচনত কি কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে মই ক'বলৈ চেষ্টা কৰি আছো এটো ভিডিওতে। Actually আপোনালোকে প্ৰথমতে গাড়ীটো গাড়ীৰ ভিতৰত বহি গাড়ীৰ ষ্টাৰিং কোনটো ওয়াইপাৰ কোনটো দি কন্ট্ৰোলাৰ ওয়াইপাৰ কন্ট্ৰোলাৰ আৰু লাইট হেডলাইট কন্ট্ৰোলাৰ বেক গিয়াৰ যোনটো গিয়াৰ লগোৱাৰ বক্স থাকে হ্যান্ডেল থাকে হেতু ইউজ কেনেকৈ কৰে হেবিলাক যিবিলাক নরমাল হেকিটা আপোনালোকে ভালকে জানি লব। তাৰ পিছত আপোনালোকে গাড়ীটো চলাবৰ কাৰণে প্ৰেক্টিস কৰিবলৈ ষ্টাৰ্ট কৰি দিব পাৰে। যোনবিলাকে একদম গাড়ী চলাব নাজানে এইবিলাক মানুহৰ কাৰণে মই কৈ আছো কিয়নো ময়ো প্ৰথমতে ইমান এক্সপাৰ্ট নাছিলো। মই গাড়ী চলাব জানিছিলো কিন্তু ইমান এক্সপাৰ্ট হোৱা নাছিলো। সে ময়ো প্ৰেক্টিস কৰিছিলো। সো আপোনালোকক এটাই কথা ক'বলৈ মই বিচাৰো যে আপোনালোকে বেক কৰাটো ভালকে শিকক। বিনা খিকিৰ পৰা মাথা উলাই পিছপিনা নুসুৱাকৈ বেক কৰিব পৰা হ'ব লাগিব। মিৰৰৰ চাইখিনি মিৰৰটো এডজাস্ট কৰি থব। আপোনালোকৰ 3টা মিৰৰ থাকে, লেফট ৰাইট আৰু এটা মিডিলত থাকে। তে সেই 3টা মিৰৰ চাইখিনি আপুনি কেনেকৈ বেক কৰিব এটো ভালকে শিকি লব। আৰু গাড়ীটো ষ্টাৰিংটো কিমান কাটিলে চকাটো কিমান কাটে হেবিলাক আইডিয়াটো চলাই আপোনালোকে গম পাই যাব। সেই কাৰণে এতিয়াৰ পৰা যদি আপোনালোকৰ মাৰ্ক 100 ৰ ওপৰত আহি আছে মই যদি আপোনালোকক টিপস দিবলৈ কোৱা হয় মোক তেতিয়া হলে আপোনালোকে নিশ্চয় স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাই লব পাৰে। আপোনালোকক স্কিল টেষ্টৰ লগতে আপোনালোকক খুদা যাব ভাইভা। সো ভাইভাত আপোনালোকক খুদা হ'ব গাড়ীৰ বিষয়ে কিছুমান কথা, গাড়ীৰ কিছুমান পাৰ্টছৰ বিষয়ে সুধিব পাৰে, কিছুমান লাইসেন্স যেতিয়া দেখাব লাইসেন্সৰ বিষয়ে কিবা সুধিব পাৰে, লাইসেন্স তাৰ পিছত গাড়ীৰ কন্ডিশন ওয়াইজ কিছুমান কোৱেশ্চন সুধিছিলে যোৱাবাৰ। এনেকা টাইপৰ কোৱেশ্চন সুধিব পাৰে। হৈ আছে বৰখন হৈ আছে এতিয়া আপোনালোকে কেনেকৈ গাড়ীটো লৈ যাবা, গাড়ীটো চকাটো পামচাৰ হৈ গল কেনেকা তুমি চেঞ্জ কৰিবা এইবিলাক কথা সুধিব পাৰে। এইবিলাক নরমাল যিবিলাক কথা আছে এইবিলাক ভালকে ইগনোৰ নকৰি কিনি চাই যাব লাগে, নিজৰ প্ৰিপাৰেচনটো চলাই যাব লাগে। আৰু তো আজি আপোনালোকৰ ওচৰত মই কাট অফ মাৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। তো কাট অফ মাৰ্ক কিমান যাব পাৰে এইবাৰ ড্ৰাইভাৰৰ আমি সকলোৱে একেলগে চাম। যোৱাবাৰৰ যোনটো কাট অফ মাৰ্ক আপোনালোকক দেখাই আছো। সো এতিয়া আপোনালোকক যোৱাবাৰৰ যোনটো কাট অফ মাৰ্ক গৈছিলে ড্ৰাইভাৰৰ এক্সামৰ হেতু মই আপোনালোকক দেখাই আছো। আপোনালোকে চাব পাৰে, স্ক্ৰিনশ্বট লৈ কিনে নিজেও চাব পাৰে। মই পঢ়ি দি আছো এবাৰ। ড্ৰাইভাৰৰ যোনটো পেপাৰ 5 আছে এটো ড্ৰাইভাৰৰ কাৰণে হয়। জেনাৰেল সকলৰ কাৰণে কাট অফ গৈছিলে 103.5, জেনাৰেল উমেনৰ কাৰণে 57, এসসি কাৰণে 93, এসসিডব্লিউ নীল আছিল, এসটি প্লেনৰ কাৰণে গৈছিলে 93, এসটি প্লেন উমেনৰ কাৰণে গৈছিলে 55.5, এসটি হিলৰ কাৰণে গৈছিলে 78, এসটি হিল উমেন নাই, OBC কাৰণে গৈছিলে 96, OBC উমেনৰ কাৰণে গৈছিলে 51, EWS ৰ কাৰণে গৈছিলে 97.5, EWS উমেনৰ কাৰণে গৈছিলে 52,
ফিজিক্যাল PS তো নাই তাতে এক্স সার্ভিসম্যান গৈছিলে 78 সো ইমানে আছিলে সো ইয়াৰ পৰা আমি গম পাই গলো যে আপোনালোকৰ হাইয়েস্ট গৈছিলে 103 সেই কাৰণে মই কৈছো যে যোনবিলাক ষ্টুডেন্টে 100+ মাৰ্ক পাই আছে ক্যালকুলেশন কৰি খিনি সেইবিলাকে মানে এতিয়া স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰাত একো অসুবিধা নাই আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক আপোনালোকে সিওৰ জব পাবই